ভণ্টি মই তোমাক এটা কথা এটা ক'ম হা জাৰ্মানী কথা গম পোৱা নাই জাৰ্মানী এখন সৰু ডাঙৰ দেশ হয় গম পাইছা নাই তাত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত গম পোৱা নাই ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত যেতিয়া জাৰ্মানী যেতিয়া ৰজাবোৰ নাছিলে নেকি ৰজাৰ শাসন আছিলে তেতিয়া গ্ৰেট ব্ৰিটেইন ফ্ৰান্স US গম পোৱা নাই সেইটো কি কৰিলে গম পোৱা নাই গোটেইখিনি যেতিয়া জিকিলে ন ৱৰ্ল্ড ৱাৰত তাৰপিছত নে গোটেইখিনি কাৰণো তাক বনালে যিমান লোকচান হ'ল তাৰ পৰাই ভৰাই আছিলে গম পোৱা নাই তাৰপিছত ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কাৰ লগত কোনে ষ্টাৰ্ট কৰিলে গম পোৱা নাই জাপান জাৰ্মানী নাই কৰা গম পোৱা নাই হংকঙত ফাৰ্ষ্ট এটেক মাৰিছিলে গম পালা শুনিছা গম পোৱা নাই ভণ্টি জাপানে যেতিয়া হংকঙত চাইনা আছিলে চাইনাখন বহুত ডাঙৰ দেশ জাপানে ভাবিলে মোকো এক গাল কলনিজ বনাব লাগে ফ্ৰান্স যেনে ব্ৰিটেইনে কৰিলে গম পাইছানে তাৰপিছত জাপানো এক গাল সৈন্য দি গোটেই হংকং চংকঙত কৰি ল'লে কব্জা গম পোৱা নাই চাইনা কেপিটেল হংকং আছিলে গম পাইছে নাই হংকং তাক ল'লে তাৰপিছত জাৰ্মানী টানাচা হ'ল এডল্ফ হিটলাৰ গম পাইছে নাই এডল্ফ হিটলাৰ ইমান তাকতবৰ আছিলে তাৰ পাৰ্টিৰ নাম কি আছিলে গম পোৱা নাই নাজি পাৰ্টি গম পালে নাই সি তাৰপিছত ইমান তাকত আছিলে গোটেই ইউৰোপক লৈছিলে গম পোৱা নাই শুনিছে নাই আৰু তাত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ কোনে কোনে ভাগ লৈছিলে কোৱাচোন বুলগেৰিয়া নাই অষ্ট্ৰিয়া হাংগৰী বুলগেৰিয়া জাৰ্মানী আৰু অটমান এম্পায়াৰ গম পালা নাই যেতিয়া ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত যেতিয়া চব দেশ লোকচানত হ'ল হাৰিলে ন তাৰপিছত চবতে ৰিএভলিউশ্যন হ'ল গম পোৱা নাই তাত অকল প্ৰাইম মিনিষ্টাৰ হ'ব নহ'লে প্ৰেচিডেণ্ট হ'ল চব জেগাত নতুন নতুন প্ৰেচিডেণ্ট আহিলে গম পোৱা নাই তাৰপিছততো হ'ল গম পোৱা নাই তাৰপিছত কি হ'ল তাৰপিছত বহুত খং উঠিলে গম পোৱা নাই হিটলাৰ ইমান খং উঠিলে তাৰ দেশখনত কি কৰি দিলে মানুহে হা গম পোৱা নাই গোটেই আধা কৰি দিলে গম পোৱা নাই তাৰপিছত যেতিয়া গোটেই ইউৰোপখন ল'লে ন ৰাছিয়া বহুত ডাঙৰ দেশ গম পোৱা নাই ৰাছিয়াকো ল'বলৈ গৈছিলে গম পোৱা নাই ৰাছিয়াটো বহুত ডাঙৰ দেশ হয় কোনোটো ল'ব নোৱাৰে ইমান জলদি ৰাছিয়াক গোটেই অকণমানটো লৈ ল'লে তাৰপিছত যেতিয়া ডিচেম্বৰৰ মান্থটোত আহিলে গম পোৱা নাই তেতিয়া ইমান ঠাণ্ডা হৈ ওপৰত আছে ন ৰাছিয়া তেতিয়া মানুহ বহুত ময়ো থাকে গম পোৱা নাই জিৰ' টেম্পাৰেচাৰ 0 থাকে গম পোৱা